বিজেপি চৰকাৰে আমাৰ BTC কোনো দিনেও মানে ভাল কথা চিন্তা নকৰে, ভাল কথা মানে ইহঁতে কামৰ কাৰণে মানে বিজেপি চৰকাৰে কোনো দিনেও BTCত কাম নকৰে। এতিয়া আমি দেখা পাইছোঁ দিলীপ শইকীয়াটোতো BTC এটা পাথৰো পেলোৱা নাই। এই ডাঙৰ এটা মানে নেতা ডাঙৰ এটা লিকচাৰ মাৰে, সি বহুত ডাঙৰ। এতিয়া BTCৰ কাৰণেতো সি BTCৰ ৰাইজৰ পৰাতো ভোট লৈছে, বিভিন্ন জনগোষ্ঠীৰ পৰাতো ভোট লৈছে। এতিয়া সেই দেখা পাইছোঁ এতিয়া বিজেপি মানে এতিয়া ভাৰতত যিমানখিনি সত্যতা আছিল বিজেপিটো অসত্য কৰি পেলালে, চব কথাই মিছা। এতিয়া লাজ কাৰণে অসম চৰকাৰে এতিয়া মানে এনে বদৰুদ্দিন আজমলে কিমান সহায় কৰি আছে। যোনজন মানুহ আমাৰ মানে ইয়াতে বিশ্বাসী মানুহ এজনো নাই, তেওঁক এটা বিশ্বাস কৰি পেলাই ৰাইজে ভোট দিছিল, তেওঁ আজি অবিশ্বাস কৰি পেলাই আমাক মানে ইমান মানে ঘাতক বনাই ৰাখিছে। সেইকাৰণে তেওঁক মই ভাল নেতা বুলিতো নাভাবোঁ। যে তেওঁ যদি আমাৰ ওপৰত যদি অলপো চাই চিন্তি নকৰে, তেনেকুৱা নেতাক আমি ভাল বুলি কেনেকৈ ক'ম? ভাল কেতিয়া হ'ব? যেতিয়া নেকি ৰাইজৰ ওচৰত আহি পেলাই তেওঁ ৰাইজৰ দুখ সুখ সমান হৈ তেওঁ চলে, তেতিয়াহে আমি তেওঁক নেতা বুলি মানিম। আগন্তুক দিনত এনেকুৱা নেতা আমাক হয়তো নালাগে। পাব্লিকে চবেই জানি বুজি তেওঁ এনেকুৱা নেতাক ভোট দিবও নালাগে। এতিয়া আমি নৰাই নদী যি টংলা ওচৰতেই আমাৰ টাউনখনৰ, তাৰপিছত ইয়াতেই ওচৰতে আছে, ৰেল ৰাস্তাৰ ওচৰতে আছে। গতিকে আমি যোৱা কেইবা বছৰ ধৰি এই নদীৰ লগত আমি যুঁজ কৰি আছোঁ। আৰু অলপ আগতে আমাৰ ডাঙৰীয়া এটা কৈ গৈছে, এই মন্ত্ৰী আৰু বিশ্বজিৎ দৈমাৰীক আমি মুঠতে লগ ধৰি চেণ্ডেল মুঠতে হৈ গৈছে। আৰু তেখেতে হয় মাথাউৰি এটা দিম বুলি কৈছিল, আৰু সেইটো বাজেটত পানীৰ মিটিঙৰ বাজেটো পাছো হৈছিল। গতিকে আৰু আমাৰ অসম চৰকাৰতো জানেই, বিজেপি চৰকাৰে অসমৰ বিজেপি চৰকাৰে আমাৰ BTC কোনো দিনেও মানে ভাল কথা চিন্তা নকৰে, ভাল কথা মানে ইহঁতে কামৰ কাৰণে মানে বিজেপি চৰকাৰে কোনো দিনেও BTCত কাম নকৰে। এতিয়া আমি দেখা পাইছোঁ দিলীপ শইকীয়াটোতো BTC এটা পাথৰো পেলোৱা নাই। এই ডাঙৰ এটা মানে নেতা ডাঙৰ এটা লিকচাৰ মাৰে, সি বহুত ডাঙৰ। এতিয়া BTCৰ কাৰণেতো সি BTCৰ ৰাইজৰ পৰাতো ভোট লৈছে, বিভিন্ন জনগোষ্ঠীৰ পৰাতো ভোট লৈছে। এতিয়া সেই দেখা পাইছোঁ এতিয়া বিজেপি মানে এতিয়া ভাৰতত যিমানখিনি সত্যতা আছিল বিজেপিটো অসত্য কৰি পেলালে, চব কথাই মিছা। এতিয়া কি হৈছে, বানপানী যি সমস্যা হৈছে আপাৰ আছাম আমাৰ এইখিনিতেই বাৰু এতিয়া কি হৈ আছে, এতিয়া মানে এনেকুৱা পৰিস্থিতি আছে, ফিল্মৰ এক্ট্ৰেছবিলাকে কি সহায় দিয়ে তাকে বিচাৰি আছে। এতিয়া লাজ কাৰণে অসম চৰকাৰে এতিয়া মানে এনে বদৰুদ্দিন আজমলে কিমান সহায় কৰি আছে, আপাৰ আছামত কিমান হস্পিটেলৰ পৰা ডাক্তৰ লৈ যাবলৈ কিমান মানে সা সুবিধা কৰি আছে। আমি ইয়াতে বৰ্ডাৰ প্ৰটেকশ্যন কাৰণে অৰ্জুন দৈমাৰীয়ে নহ'লেও 5-6 বাৰ গৈছোঁ। এই এটা মানে আজি পইচা পঠাম কালি পইচা পঠাম মানে এনেকুৱা কৈ এটা মানে আজিলৈকে মানুহটো তেওঁ দেখা দিয়া নাই। আমি তাক মানে একদম মানে ধিক্কাৰ জনাইছোঁ, এনেকুৱা কৰিব নালাগে। এটা সমষ্টি, নিজৰ সমষ্টি আমাৰ এইখিনি অঞ্চলত বিজেপি নহ'লেও বহুত ভোট পাইছে, তথাপি এনেকুৱা ঠকাব নালাগে। আৰু এই বিজেপি চৰকাৰ মুঠতে আমাৰ BTC কোনো কামেই নাই। আৰু এটা কথা আমি অনুৰোধ জনাইছোঁ এই মাধ্যমেদি, এই নদীখন মাজতে খান্দি পেলাই যাতে মানে অলপ চিধা কৰি দিয়ে, তেতিয়া আমি ভাল পালোঁ হয়। যাতে চৰকাৰে সেইটো বা অৰ্জুন দৈমাৰী তথাপিও যদি অলপ সহায় কৰে, যদি মাজতে যদি অলপ খান্দি দি পেলাই আৰু বৰ্ডাৰ প্ৰটেকশ্যনটো যদি সহায় কৰে, তেতিয়া আমি ভাল পালোঁ হয়। কিন্তু আমি এতিয়া ভাল এটাও দেখা নাই। আৰু আমাৰ এতিয়া BTC গড়মাৰ হাগ্ৰামা মহিলাৰী তাক ক'ব খুজিছোঁ, যাতে আমাৰ BTC চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে এই নদীটো যাতে কিবা প্ৰকাৰৰ যদি কিবা কৰি ভালে আমাৰ এই বৰ্ডাৰ প্ৰটেকশ্যনটো যদি দেয়, আৰু যদি তেনেকুৱা যদি ছিষ্টেম মতে আমি যদি নিদিলেও আমাক 50,000 মান টকা দিলে আমি বৰ্ডাৰ আমি নিজে আনি পেলাই ফেঞ্চ তাৰ হেৰি কৰি পেলাই আমি নিজেই বনালোঁ হয়। গতিকে আমি ইমান ঠিকাদাৰৰ ছিষ্টেমবিলাক আমি নাজানো, ক'ত কি কৰিব লাগে আমি নাজানো। যদি একালীন হিচাপে যদি আমাক যদি সাহাৰ্য দিয়ে, তেতিয়াহ'লে আমি এইখিনি কামটো কৰিব পাৰিম। আৰু এতিয়া বিভিন্ন ধৰণৰ ছাত্ৰ হাই লেভেলত পঢ়াবিলাকৰ ছাত্ৰবিলাকত হাগ্ৰামা মহিলাৰী 2 লাখ টকা দিয়ক, আমি আপত্তি নকৰোঁ। এই সাংগু পাংগু মানুহবিলাক 2 লাখ টকা দি পেলাই সেইবিলাক টকা দি দিয়াতকৈ ৰাইজৰ অনুষ্ঠান কামবিলাক কৰিব লাগে, গৰখনীয়া কামবিলাক কৰিব লাগে, ৰাইজৰ ৰাস্তা পদূলি কাম কৰিব লাগে, স্কুল কলেজৰ কাম কৰিব লাগে। এই সাংগু পাংগু মদাৰবিলাকক পইচা 2 লাখকৈ দি পেলাই বৰবাদ কৰিব নালাগে, সমাজৰ কামটো কৰিব লাগে। আৰু
আমাৰ অঞ্চলৰ মাটি বাৰী কামবিলাকো কৰিব লাগে সেইটো কাৰণেহে আমি হাগ্ৰামা মহিলাক আমি জোৰদাৰকৈ আমি ভোট দিছিলোঁ বা আমি হাগ্ৰামা মহিলা আকৌ চৰকাৰত আনিছিলোঁ যাতে আমিও BPFৰ সদস্য আমি ৰাইজে গোটেই সদস্য আপুনি যাতে আমাৰ BDCৰ হাগ্ৰামা মহিলাৰ দেৱ আপুনি যেনে তেনেহ'লে আমাৰ গৰাখহনীয়া সমস্যাটো ৰোধ কৰে এইটো কাৰণে দুই এষাৰ কৈ পেলাই ৰাখিলোঁ। আমি তাৰমানে সেই নদীৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক ছাৰক আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰকো হেন আমি এপ্লিকেশ্যন দিয়া হৈছিল। আমি সেৱাকাৰী হ'লেও দিছিলোঁ তেখেতক, তথাপিও কিন্তু এই কামটো নহ'ল আৰু নকৰিব। আৰু আমি বৰ আশা কৰিছিলোঁ যে হ'ব বুলি, কিন্তু আজি তাৰিখো আমাৰ ৰাস্তা নাই, আমাৰ ঘৰ বন্ধ যাই আছে। এতিয়া আমি যে কি কৰিম এতিয়া আমি তাৰমানে নিজে ভাবিব পৰা নাই। ননাই নদী এতিয়া আমি এতিয়া ঘৰ গ'লে আমি আত্মহত্যা কৰিম বুলিহে আমি তাৰমানে নিজৰ মনত ভাবি আছোঁ। থাকিব জেগা নাই, পানী যোৱাকালি অলপ বৰষুণ দিওঁতে গোটেই পানী লৈ গ'ল, ৰাস্তা নাই। এতিয়া আমি নদী পাৰ হৈ আছোঁ মই মাত্ৰ, আৰু যাওঁতে নদী পাৰ হৈ যাব লাগে। সেইটো কাৰণে আমি বিৰাট মনত দুখ। এতিয়া চৰকাৰ ফালে কি কৰে, যদি ভালকৈ যদি কৰি দিলে হয় তেতিয়াহ'লে আমি ভাল পালোঁ হয় ছাৰক। আৰু আমাৰ BTC চৰকাৰকো মই অনুৰোধ কৰিছোঁ যে আমাৰ এই নদীটো অলপ ব্যৱস্থা কৰি দিয়ক, নহ'লে আমি কিন্তু থাকা আৰু নাথাকা একে কথা, আমি আত্মহত্যা কৰিব লগা বুলি আমি মনত ভাবোঁ। আৰু আমি বহুত বছৰৰ পৰা ইয়াতে প্ৰটেকশ্যন দিয়াৰ কাৰণে ৰাইজে বহুত মানে এই MLA বিলাকৰ লগত লগ ধৰিলোঁ, তেওঁলোকক বিভিন্ন কথা ক'লোঁ, তেওঁলোকক যোৱা বছৰ আনি কিনে ইয়াতে দেখালোঁ। তাৰে পিছত কৈছে আমি এইটো হেৰি গৰাখহনীয়াটো আমি ঠিক কৰিম, ইয়াৰ পৰা আমি 8 কিলোমিটাৰ দূৰলৈকে আমি এটা বান্ধ দিম বুলি মানে ভাবুকি দেখাইছে BJP চৰকাৰে। এতিয়া যিবিলাক নেতা হৈছে তেওঁলোকে মানে যেতিয়াৰ পৰা ইলেকশ্যন হৈ যেতিয়া জিকাৰ পিছততো আমাৰ ইয়াতে বানপানী হৈছে না মানুহ মৰিছে না খাব পাইছে না নাই, ৰাস্তা পদূলি আছে না নাই, এইবিলাক আজিলৈকে খবৰ নাই। আমি ৰাইজে এইবিলাক 2-4টা আমি প্ৰটেকশ্যন দিওঁতে তাতে আকৌ অৰ্জুন দৈমাৰীৰ ঘৰত আমি গৈছিলোঁ। যাওঁতে তেওঁ ঘৰৰ পৰাই নোলায়, 3 ঘণ্টা 4 ঘণ্টা ৰখিব লগা হয়, তথাপি নোলায়। তেনেকৈ কৰি আমাৰ ৰাইজে আকৌ মানে বিৰক্তি লাগি পেলাই ঘূৰি আহিল। ইয়াৰে এইটো আমাৰ কুকুৰাঘাটা ননাই নদী। এতিয়া আমাৰ এই জেগাটো হ'ল আমাৰ টংলা আঞ্চলিক মানে কুকুৰাঘাটা ননাই নদী, নেপালী খুঁটি। এইটো আগতে পুৰণা MLA বিলাকে আহি পেলাই কেইবাৰমান কৈ গ'ল আমি এইটো বানখহনীয়াটো হেৰি কৰিম, আপোনাৰ এই UPPLৰ দিনৰ পৰা মানে মাথুৰি দিম বুলি তেওঁলোকে আহি ইয়াৰ পৰা ফটো মাৰি লৈ গ'ল। তাৰপিছত আহিল BPFৰ দিন, তেতিয়াও এনেকৈ দিন গ'ল। আৰু এতিয়া আহিল BJPৰ দিনতো আমি আৰু একো সুবিধাই নাপালোঁ। গতিকে মোৰ ক'ব লগা এইখিনি, আৰু আপুনি 2 আষাৰ কৈ দিয়ক। যিটো পৰিষদৰ এইটো সমষ্টিৰ অভিভাৱক অৰ্জুন দৈমাৰী, আমাৰ এতিয়া MCLA যিজন হয় তেওঁ আমাৰ সমষ্টিৰ MCLA হ'ল অৰ্জুন দৈমাৰী। তেওঁৰ দায়িত্ব এইটো, ইয়াৰে পাব্লিকবিলাকে বসবাস কৰা মানুহবিলাকে যে কেনেকৈ থাকি আছে, কি অসুবিধা পাইছে, তেওঁ ইয়াত আহি কেনে নদীটো চাই বা 2-4জন ৰাইজক মাতি পেলাই আমি এনেকুৱা মানে এটা যুক্তি দিম বুলি তেওঁ কোনোদিনে নকয়। আৰু কেইবাৰ আমি খবৰ পঠাওঁতে আহিম, এওঁলোকে ফটো মাৰিও পঠাই দিছে। এই ফটো তেওঁ পালে নে নাই এইটো নাজানো, পাইছে যদিও মানে হয়তো চোৱা নাই। এবাৰো অহা নাই নেকি? এবাৰো অহা নাই, এই বছৰত একবাৰো অহা নাই। আৰু আমাৰ কৰ্মীবিলাকে ক'ৰ পৰা আমি খবৰ শুনিলোঁ যে আহিব। কেতিয়া আহিব? যেতিয়া আমাৰ ইয়াত গাঁৱেই নাথাকিব, মানুহজনেই নাথাকিব, গৰাখহনীয়া হৈ শেষ হৈ যাব। আজি শ্মশানখালী আছিল এই সিপাৰে, ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰত আছিল, সেই শ্মশানখালীটো আজি ইয়াত নাই, একেবাৰে নাই। মানুহ মৰাৰ পিছত যে ইয়াতে আনি কিনে যে ক'ত জুই দিব, ক'ত ৰাখিব, এইটো জেগাও এতিয়া নাইকিয়া হৈ গ'ল। গতিকে ৰাস্তাটো একেবাৰে নাই, ৰাস্তাটো অসুবিধা। মানুহবিলাকে জংঘলৰ পৰা অহা যোৱা কৰি আছে, এই জংঘলো মানে গৰাখহনীয়াই আজি শেষ কৰি যাই আছে। এইবাৰে যোৱা বছৰ যিখিনি গৰাখহনীয়া খালে তাতকৈ ডাবল এইবাৰ হৈ গ'ল। তথাপিওতো ইমান ভয়ংকৰ ৰূপত কেইবাৰ নদীটো বানপানী হ'ল, তথাপি মানে তেওঁলোকে গম পায়ো হয়তো অহা নাই, চাগে গম পাইছে। গম পাব লাগে, কিয় চাৰিওপিনে বানপানী হৈ আছে, তেওঁ গম পাব লাগে নিশ্চয়। তেওঁক মই এইখিনি এটা অনুৰোধ কৰিম, তেওঁ আমাৰ ইয়াত আহি কুকুৰাঘাটা ননাই নদীত আহি পেলাই যদি আমাক অলপ প্ৰটেকশ্যনৰ কাৰণে তেওঁ যদি সুবিধা দিয়ে, আমি এইটোকে মানে ধন্যবাদ বুলি ভাবিলোঁ হয়। গাঁৱৰ ৰাইজে কিবা ব্যৱস্থা কৰিছিল নেকি গৰাখহনীয়াৰ? গাঁৱৰ ৰাইজে এইটো প্ৰটেকশ্যন দিলোঁ,
আমি নিজৰ নিজ পকেটৰ পইচা দি পেলাই আমি 20জন 30জন মানুহ হৈ পেলাই এই আপোনাৰ JCB আনিলোঁ, ট্ৰেক্টৰ আনিলোঁ, মানুহ হাজিৰা লগালোঁ, হেৰি বোল্ডাৰবিলাক আনিলোঁ, তেনেকৈ কৰি আমি প্ৰটেকশ্যন দিলোঁ অলপ। তথাপিও মানে প্ৰটেকশ্যনটো কম হৈ গ'ল। তো যদি আমি MLA MCLA ফালৰ পৰা যদি কিছু টকা পালোঁ হয় আৰু হয়তো আমি 5টামান বক্সিং যদি আৰু ইয়াত দিব পাৰিলোঁ হয়, অলপ বাচিলোঁ হয় নেকি বুলি মই ভাবোঁ। ইয়াৰ বিষয়ে কি ক'ম, ধিক্কাৰ এটা দিম তেওঁক। আৰু ইলেকশ্যনটো আজি নহয়, একবাৰে জিকাৰ কথা নহয়, ইলেকশ্যনটো বছৰে বছৰে আহি থাকিব। তেতিয়া তেওঁক আমি কি ক'ম, এটা যোনজন মানুহ আমাৰ মানে ইয়াতে বিশ্বাসী মানুহ এজনো নাই, তেওঁক এটা বিশ্বাস কৰি পেলাই ৰাইজে ভোট দিছিল, তেওঁ আজি অবিশ্বাস কৰি পেলাই আমাক মানে ইমান মানে ঘাতক বনাই ৰাখিছে। সেইকাৰণে তেওঁক মই ভাল নেতা বুলিতো নাভাবোঁ। যে তেওঁ যদি আমাৰ ওপৰত যদি অলপো চাই চিন্তি নকৰে, তেওঁ তেনেকুৱা নেতাক আমি ভাল বুলি কেনেকৈ ক'ম? ভাল কেতিয়া হ'ব? যেতিয়া নেকি ৰাইজৰ ওচৰত আহি পেলাই তেওঁ ৰাইজৰ দুখ সুখ সমান হৈ তেওঁ চলে, তেতিয়াহে আমি তেওঁক নেতা বুলি মানিম। আগন্তুক দিনত এনেকুৱা নেতা আমাক হয়তো নালাগে। পাব্লিকে চবেই জানি বুজি তেওঁ এনেকুৱা নেতাক ভোট দিবও নালাগে। আৰু তেওঁ আমাৰ ইয়াত টংলা অঞ্চলৰ আহি কিনে ইয়াতে লেকচাৰ মাৰিবও নালাগে, মই জিকাৰ পিছত হেন কৰিম তেন কৰিম বুলি এনেকুৱা ভাবুকি নেদেখাটো ভাল বুলি ভাবোঁ মই। ৰাইজৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা মই এইখিনি বক্তব্য মই ৰাখিলোঁ।